Hello guys, welcome back to my YouTube channel. Good evening guys. আজি বৰষুণ দিলে যে সেইকাৰণে পুৰা কঠীয়া হেঁচি দিম বুলি ভাবিছোঁ গাইজ। কঠীয়া ফুল ছাপোৰ্ট কৰিব, ভিডিঅ'টো শেষলৈকে চাব। নিচাটোৱে এই হাল বাই আছে, সেইটো হৈছে আমাৰ ওচৰৰ গাঁৱৰ নিচাটো, জানো নিচাটো এয়া হাল বাই আছে। নিচাটো আমাৰ নিচাটো হাল বাই আছে। আজি কিন্তু মাছ কিন্তু বহুত লাভতে, বৰষুণ পূৰা দি দিলে, পূৰা ফুলটি পুখুৰীও পূৰা ফুল হৈ গৈছে, পানী চানী। আজি যে মাছ পূৰা ওলাব, মাছকে মংগে বুলি ভাবিছোঁ। শাকটো নাই, মাছকে মাৰিব লাগিব। এয়া আমাৰ ঘৰৰ তামোল, এইটো আমি ৰাস্তাত অহা যোৱা কৰোঁ। নিচাৰে হাল বাই আছে, মই অলপ ফুৰি আহোঁগৈ বাইক চাইক লৈ কিনে। ভিডিঅ'টো শেষলৈকে চাব। চলো চলতে হে। এয়া হৈছে এইটো আমাৰ ঘৰৰ পৰিৱেশ। গোটেই বৰষুণ বতৰ, পানী ফুল দি হৈ গ'ল। ইয়াত চাওক, দেখাই দিছোঁ গোটেই ঘৰৰ পৰিৱেশ পূৰা ফুল দি। ইফালে গাহৰিটো এনেকৈয়ে আছে। ইয়াক যে বান্ধিব লাগিব দেই ক'ৰবাত। খতম, এইয়া ভঁৰালত পানী বুই খতম। গাইছ, ৰাস্তালৈ ফুৰিব গৈ আছোঁ। এইখন হৈছে আমাৰ LP স্কুল। আমি সৰুতে পঢ়া LP স্কুল হৈছে 1 নং চপাখোৱা প্ৰাথমিক বিদ্যালয়। এইখনে হৈছে LP স্কুলখন, আমি সৰুতে পঢ়া। এতিয়াতো ডাঙৰ হৈ গ'লোঁ। ইয়াতে ডিঙৰা পাতিলে মাছ পাম পায়। মেটেকাখিনি কি ধুনীয়া লাগিছে ভিউটো। এইটো আমাৰ চপাখোৱা গাঁৱৰ ৰাস্তাটো। এইটোৱে হৈছে আমাৰ আগতে এই কালভাৰটো এটা আছিলে, এতিয়া দুটা হৈ গ'ল। এই কালভাৰটো তাৰমানে আগতে ইয়াত পূৰা মাছ খাটাৰা, সোঁত বহিলে পূৰা খাটাৰা পাওঁ। এতিয়া যদি বাৰিষা হৈ যায় নহয়, চব গাঁৱৰ মানুহৰ যিমান পুখুৰী আছে সকলোনে খনোৱা পুখুৰীবিলাক মাছ পূৰা মেল দিয়া হয়তো। পূৰা তাৰমানে জাল মাৰি দিম ইয়াত, ডাঙৰ পাং তাৰমানে। এতিয়া বাৰিষা হ'লে মানে পাম, ছিজনটো আহিব। এয়া হৈছে আমাৰ চপাখোৱা গাঁৱৰ ৰাস্তাটো। ডিঙৰা চিঙৰা পাতিলে মানে মাছ পালোঁহেঁতেন, পাতিমগৈ, টাইম আছে। এয়া হৈছে আমাৰ গাঁৱৰ ষ্টেচন, চপাখোৱা গাঁৱৰ ষ্টেচন। এইটো নেশ্যনেল হাইৱে ৰোড। গাঁৱৰ জিৰণি চৰা বুলি কয়। ইয়াতে আমি কেতিয়াবা চাদা খাওঁ দেই, মন গ'লে। কেতিয়াবা ইয়াত বহি কিনে ইয়াত আমি জিম মাৰোঁ। এইডাল জিতেন গগৈ ব্লগ চেনেলটো ভাল লাগিলে মানে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম। ছাবস্ক্ৰাইব এভৰিবডি, ছাবস্ক্ৰাইব। বাই বাই গাইজ। ইমানতে সামৰি মাৰিছোঁ আৰু